বা অন্য মাধ্যমৰ বিদ্যালয়ত পঢ়িছে নেকি অসমীয়াৰ বাহিৰে বড়ো বেংগলী বা যিকোনো মাধ্যমৰ বিদ্যালয়ত পঢ়ি পেলাই মেট্ৰিক পাছ কৰিছে নেকি যত আপোনাৰ অসমীয়া সাবজেক্টটো এজ এ সাবজেক্ট হিচাপে ক্লাছ 10 ত পৰীক্ষা আপুনি দিয়া নাছিলে বা সাবজেক্ট নাছিলে তেতিয়া হলে আপুনি যদি হে চৰকাৰী শিক্ষকতা চৰকাৰী স্কুলত বা টেটত শিক্ষকতা কৰিম বুলি ভাবিছে তেতিয়া হলে আপোনাৰ কাৰণে এই কোৰ্সটো খুবেই জৰুৰী হৈ পৰিছে আজিকালি যিসকলে CBSE বা অন্য বৰ্ডৰ পৰা পাছ কৰিছে অসমীয়া কোৰ্সটো অসমীয়া মিডিয়ামত যদি হে চাকৰি কৰি স্কুলত চাকৰি কৰিব লগা হয় খুবেই প্ৰয়োজন হয় কোৰ্সটোনো কি কেনেকৈ কৰিব পাৰি ক'ত কৰিব পাৰি গোটেইখিনি বিষয় লৈ আজি মই আহিছো আপোনালোকৰ ওচৰলৈ কোৰ্সটো হৈছে অসমীয়া ডিপ্লোমা কোৰ্স যেটো এটা 1 বছৰীয়া কোৰ্স হয় অসম সাহিত্য সভাৰ আন্ডাৰত এই কোৰ্সটো পৰিচালিত কৰা হয় এই কোৰ্সটো আপোনাৰ কেন্দ্ৰ আছে মই কবলৈ যদি যাওঁ গুৱাহাটী আছে কেন্দ্ৰ ওদালগুৰি আছে শিলচৰ আছে আজমল ফাউণ্ডেশ্যন হজাই আছে বিহপুৰীয়া আছে ধেমাজি আছে ডিব্ৰুগড় আছে এই সেন্টাৰ কিটাত আপুনি গৈ পৰীক্ষা দিব পাৰিব এটো এটা ৰেগুলাৰ কোৰ্স নে ডিসটেন্স কোর্স হয় এটো এটা ডিসটেন্স কোর্স হয় মানে শনিবাৰ আৰু দেওবাৰে আপোনালোকৰ অনলাইনতে ক্লাছবোৰ চলিব এখন কিতাপ এই কিতাপখন দেখিছেনে এনেকুৱা ধৰণৰ কিতাপ এখন আপোনাৰ এডমিশনৰ পিছতে আপোনালোকক দি দিব আপুনি ঘৰতে বহি ধুনিয়াকৈ পঢ়ি শনিবাৰ আৰু দেওবাৰে ক্লাছ কৰি পেলা আপুনি পৰীক্ষাটো এটা শনিবাৰ দেওবাৰৰ ভিতৰতে পৰীক্ষাটো পাতে এটা দিনত আহি পেলা পৰীক্ষাটো ধুনিয়াকৈ দিব পাৰে আপোনাৰ কোনো অসুবিধা নোহোৱাকৈ এইটো এটা এবছৰীয়া কোৰ্স হয় দুটা সেমিস্টাৰ থাকে 4খন পেপাৰ থাকে মই যোৱা বছৰ ডিসেম্বৰ মাহত এই কোৰ্সটো লৈছিলো আমাৰ বহু ল'ৰা ছোৱালী B.ed D.el.ed কৰি পেলাই কিন্তু এই কোৰ্সটো বিষয় বহুতে নাজানে তাৰ পিছত B.ed D.el.ed কৰাৰ পিছতো আকৌ এবছৰ ৰখিব লগা হয় বা নাজানাৰ ফলত তেওঁলোকে গম নাপায়গে বস্তুটো কিন্তু ময়ো হেনেকুৱা প্ৰবলেমত ভুগিছিলো সেই কাৰণে মই ভাবিছো মই যেহেতু কৰি আছো আৰু এতিয়া লাষ্ট ডেট প্ৰায় ওচৰ ছাপিছেহিয়ে মই ইয়াতে এক্সাম দিবলৈ আহিছো তেওঁলোকেও কলে জনা ওচৰ দুজনক কবলে কৈছে আৰু মই ভাবিলো আপোনালোকক জনালে হয়তো কোনোবা নজনা এজন মোৰ পৰা উপকৃত হ'ব পাৰিব এই কোৰ্সটো মই কৰি আছো আজমল ফাউণ্ডেশ্যনৰ আন্ডাৰত হজাইত কৰি আছো আৰু আপোনালোকক যিকেটা কোৰ্সৰ সেন্টাৰ আছে মই হেকিটা কৈ দিছো যাৰ নিজৰ থকা ওচৰ যোনটো সেন্টাৰ পৰে আপুনি তাতে এডমিশন লৈ পেলা ধুনিয়াকৈ নিজৰ শিক্ষাটো এটো ল'ব পাৰে আপুনি ইয়াৰ এডমিশন হৈ আছে আপোনাৰ 4 নৱেম্বৰৰ পৰা 31 ডিসেম্বৰলৈকে এডমিশন চলি থাকিব আৰু কেইদিনমান হাতত আছে যোৱা বছৰ মই গম পাইছিলো 30 ডিসেম্বৰৰ দিনাখন আৰু মই খুব দৌৰাদৌৰিকে আহি পিছদিনাখনে হুজাইত আহি পেলাই 31 ডিসেম্বৰত এডমিশনটো ললো কিহৰ কাৰণে কাৰণ মোৰ কিমানখিনি সজাগতা নাছিলে বা মোক জনোৱা কোনো মানুহ নাছিলে তো মই ভাবিছো মই জানিছো আন 10 জনকো কওঁ যাতে এই কোৰ্সটোৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব পাৰে এতিয়া প্ৰশ্ন হ'ল যে D.el.ed বা B.ed যদি কৰি আছে সেই একে সময়তে আপুনি এই কোৰ্সটো ল'ব পাৰিব নে নোৱাৰিব ইয়াৰ উত্তৰটো হ'ল নিশ্চয়কৈ পাৰিব আপুনি D.el.ed B.ed MA যি কোনো কোৰ্স যদি কৰি আছে তাৰ সময়টো একেলগে এই কোৰ্সটো কৰিব পাৰিব যেহেতু এটো এটা অনলাইন কোৰ্স হয় ডিসটেন্স কোৰ্স হয় অনলাইন মোডতে আপোনাৰ শিক্ষাদান হয় যিমানখিনি পঢ়ায় অনলাইনতে টিচাৰে আহি পেলা পঢ়ায় তাৰ কাৰণে আপুনি এক্সট্ৰাকৈ কোনো সময় দিব লাগিব বুলি কথা নহয় দিনে অলপকৈ পঢ়িলে আপুনি ধুনিয়াকৈ এক্সামটো পাৰ কৰি দিব পাৰিব এতিয়া যেহেতু মই আজমল ফাউণ্ডেশ্যনৰ পৰা কৰিছো হে কোনোবাই যদি ভাবিছে আজমল ফাউণ্ডেশ্যন বা হুজাই ওচৰ-পাজৰ থকা কোনোবাই যদি ভাবিছে যে মই হুজাইতে লম বুলি এডমিশনটো মই যিখন তেওঁলোকৰ বেনাৰখন মই হেখন আজি ফটো মাৰি আনিছো ধুনিয়াকৈ ইয়াৰ লগত মই ধুনিয়াকৈ ভিডিঅ'টোত বেনাৰখন দি দিম তাতে কন্টাক্ট নম্বৰ পাব আপোনালোকে গোটেইখিনি ডিটেইলছ ধুনিয়াকৈ ফোন কৰি খুধি ল'ব পাৰিব ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আগলৈও চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো যদি ভাল পালে তেতিয়াহলে লাইক কৰিব আৰু শেয়াৰ কৰিব যাতে আপোনাৰ লগতে আন 10 জনো এই ভিডিঅ'টিৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ